সার্কেল অফিসের আন্ডাৰত আমি যেতিয়া লেণ্ড এডভাইজাৰী বৰ্ডটো গঠন কৰিম, সেই লেণ্ড এডভাইজাৰী বৰ্ডটো গঠন কৰাৰ সময়ত প্ৰত্যেক এৰিয়াৰ মানে সার্কেল এরিয়ার এজনকে আমি ইসলাম মানুহ আৰু এজনকে ৰাজবংশী মানুহ, এজনকে সাঁওতাল নেপালী আৰু বড়ো আমি লৈ পেলাই লেণ্ড এডভাইজাৰী বৰ্ডটো আমি গঠন কৰিম। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, কিয়নো মই নিজে লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ EM হোৱাৰ কাৰণে। আৰু আমাৰ লেণ্ড এডভাইজাৰী বৰ্ডত যদিহে ইছলাম মানুহ থাকিব, যদিহে ৰাজবংশী মানুহ থাকিব, যদিহে আপোনাৰ সান্তালী নেপালী জাতি সকলো একগোট হ'ব, তেতিয়াহে আমাৰ মাটিৰ সমস্যা। প্ৰাইমাৰী সভাপতি ছাৰ তেখেতে উৎপল ব্ৰহ্ম। এতিয়া আকৌ আছে নাথাবাই, ধন্যবাদ থাকিল। আৰু ছাৰলৈ দানিয়া তেখেত সম্পাদক, এওঁ হ'ল সভাপতি। ছাৰ সকললৈ ধন্যবাদ থাকিল। চেয়াৰমেন, ভাইচ চেয়াৰমেন তেখেত না, বাইদেউ ভাইচ চেয়াৰমেন আমাৰ UPP দলৰ ছাৰলৈ ধন্যবাদ থাকিল বাইদেউলৈ, আৰু লগতে আমাৰ ছাৰ সকললৈ। ভাইচ চেয়াৰমেনো আৰু আছে নেকি? হ'ব দে, হ'ব দে, দুজন হ'লে হ'ব, হ'ব দে, হ'ব যাবাই দে, হ'ব দে। আদৰণি কিবাটো হ'ল ই রানী দৈমারি, রাজীব ব্রহ্ম, শহীদুল আলী শেখ BPO কর্মী, জুমের আলী শেখ, হরজত আলী শেখ, রোশন আলী শেখ, নুরুল আলী শেখ, জসমত আলী শেখ, ইশাহক শেখ, আব্দুল আলী শেখ, জহমুদ্দিন আলী শেখ, কালীপুকুরি প্রাইমারি পড়া। আর আছে নাকি? নাই না, এইখিনি কালীপুকুরি প্রাইমারি আর কুসাকাটি প্রাইমারি পড়া আর আছে। আটশোখানি মারি দিব। আর আছে নাকি?